HIV নিৰাময়যোগ্য নহয়। কিন্তু HIVৰ সৈতে সহবাস কৰা ব্যক্তি এজন উন্নত জীৱনশৈলীৰ অভ্যাসৰ সৈতে দীঘলীয়া স্বাস্থ্যৱান জীৱন-যাপন কৰিব পাৰে। নিয়মীয়াকৈ এণ্টিৰেট্ৰভাইৰেল থেৰাপি গ্ৰহণ কৰিলে HIV ভাইৰাছ কম ক্ষতিকাৰক স্তৰলৈ দমন কৰি ৰাখিব পাৰি। চিকিৎসকৰ সৈতে সম্পৰ্ক বজাই ৰাখিব আৰু চিকিৎসকৰ কোনো এপইণ্টমেণ্ট বাদ নিদিব। পুষ্টিকৰ আৰু সন্তুলিত আহাৰ গ্ৰহণ কৰিলে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৰ্তি থকাত সহায়ক হয়। উন্নত আৰু স্বাস্থ্যকৰ জীৱন-যাপন কৰিবলৈ যিকোনো ধৰণৰ ধঁপাত যেনে সুৰা আৰু ড্ৰাগৰ অপব্যৱহাৰ পৰিহাৰ কৰিব। নিয়মীয়াকৈ শাৰীৰিক ব্যায়াম যেনে খোজ কঢ়া, বাইক চলোৱা, দৌৰা, সাঁতোৰ আদি কাৰ্যই HIV থকা লোকসকলক শাৰীৰিকভাৱে সুস্থ ৰখাত সহায় কৰে। চাপ, হতাশা আৰু মনৰ দুখ নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰিলে শাৰীৰিক আৰু মানসিক স্বাস্থ্য উন্নত কৰাত সহায়ক হয়। মানসিক স্বাস্থ্য পেছাদাৰী আৰু পৰিয়াল বন্ধুবৰ্গৰ পৰা লাভ কৰা সমৰ্থনে HIV আক্ৰান্ত লোকৰ জীৱন সহজ কৰি তোলে। HIV সন্দৰ্ভত অধিক তথ্যৰ বাবে 1097 নম্বৰত কল কৰক অথবা নাকো এপ ডাউনলোড কৰক। আমাক ফেচবুক, ইনষ্টাগ্ৰাম, টুইটাৰ, ইউটিউবত অনুসৰণ কৰিবলৈ নাপাহৰিব।